কি হলো বুপাই গৈছো যাবলৈ ওলালিয়ে নেকি পিছে হেৰি নহয় ভালদৰে যাবি বুজিছ চহৰৰ কথাটো তুমি চিন্তা নকৰিবা মই কথা নাই নহয় চাওঁতে চাওঁতে হোষ্টেলত থাকি পঢ়িব পৰা হেৰি তই তোৰ গীটাৰখন ল'বি বুজিছ আমালৈ মনত পৰিলে গীটাৰখনকে বজাবি মনটো ভাল লাগিব মই গীটাৰখন ল'ম দিয়া তই মোক আশীৰ্বাদ দিয়াচোন মই যাওঁ এতিয়া আৰু তুমি ভালকৈ থাকিবা মই বিহুৰ বতৰত আহিমেই নহয় বাপা হ'ব যা যা ভালকৈ যাবি তইও ভালকৈ পঢ়া শুনা কৰিবি বুজিছ যা যা চহৰৰ কথাটো চাই লৈ লক্ষ্যমৰ বনাবি যাৰে তাৰে সংগ নলবি যা যা উপায় যা 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 এনেদৰে সেইদিনা মোৰ নাতি ল'ৰাটো হোষ্টেললৈ পঢ়িম বুলি গ'ল সেই যে গ'ল আৰু ঘূৰি নাহিল বিহুতেই আহিম বুলি কৈ যোৱা ল'ৰাটো আহিল কিন্তু এটা ডেড বডি হ'ল তই এবাৰো এই বুঢ়া ককাৰ কথা নেভাবিলিনে উপায় ভাবিবিনো কেনেকে সেই নৰ পিছত গীতাই তোক ভাবিব পৰা কৰি থলে নে গোটেই ৰাতি বোলে তোৰ ওপৰত অত্যাচাৰ কৰিছিল বোপাই মনত পৰিছে ৰেগিং সকলোৱে কয় কিবা বোলে ৰেগিং এয়া কি উচ্চ শিক্ষাৰ নমুনা যাৰ বাবে তই তোৰ প্ৰাণটো হেৰুৱালি বোপাই চাও আদৰ আদৰ এই ৰে গুৰছ গুৰছ চুপ একদম চুপ সব মনে মনে থাক শুনছো নহয় সি গীটাৰ বজাই আছে সি গীটাৰ বজোৱা সময়ত হুলস্থুল একেবাৰে বেয়া পায় সব মনে মনে বজা বোপাই বজা তোৰ গীটাৰৰ মাত শুনিবলৈ এই বুঢ়া ককাইৰে ব্যাকুল হৈ আছে বোপাই বজা বজা বোপাই বজা তোৰ ভাল লগা গানবোৰ এটি এটিকৈ বজাই যা বোপাই বজা বজা সকলোৱে শুনিব বোপাই বজা বজা বজাই যা বোপাই বজাই যা